সি এটা এনেকুৱা বেপাৰী যে জুবিন দাই যদি গম পায় যে দাদাই পাব লাগে 1 লাখ টকা, সি অলৰেডি মাৰ্কেটত লৈ আছে 3-4 লাখ টকা। চিৰঞ্জীৱে সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰজ্যোতি গোস্বামীৰ বিপৰীতে বিস্ফোৰক মন্তব্য কৰিছে আৰু বহুত অভিযোগ দাঙি ধৰিছে। তেওঁ স্বভাৱ চৰিত্ৰ কেনেকুৱা আছিল, কেনেকৈ জুবিন দাক ঠগাই খাইছিল, সকলোবোৰ কথা ফাদিল কৰি দিলে চিৰঞ্জীৱে। আপোনালোকে তেওঁৰ মুখেৰে শুনক আৰু আপোনালোকৰ মতামত কমেণ্টত জনাব। কথা হ'ল সি এটা ৰাম বেপাৰী, অসমবাসীয়ে নতুনকৈ ক'ব লগা নাই। সি তাৰ মনত আগৰ পৰা মই যিমান দূৰ জানো, সি যিমানে অসমীয়াত ভাষা নকওঁ কিয় আন্তৰিকতা একেবাৰে নাই জাতিটোৰ প্ৰতি, ভাষাটোৰ প্ৰতি। তাতকৈ ইণ্টাৰেষ্টিং কথাটো হ'ল 2019 চনত যেতিয়া জুবিন দাৰ ঘৰত খাৰঘুলিত মই এজোপা নাহৰ ৰুব গৈছিলোঁ, মোৰ অকণমান জাষ্ট জেগাটো ভুল হোৱাত সি মোক এটা এষাৰ কথা কৈছিলে। দুপৰীয়াখন গৈছিলোঁ আমি সিদ্ধাৰ্থে, প্ৰতিধ্বনি জুবিন দাৰে সৃষ্টিৰ এটা দল 2019 চনত। সেই তেতিয়া মোক কৈছিলে তোৰ বাপেৰৰ মাটি নেকি, কৈ পেলাই বুকুত ধৰিছিলে। তাৰ লগত আৰু 2জন মাৰুৱী ল'ৰা আছিলে, বুকুত ধৰি মোক এইখিনিত ঘুচিয়াইছিলে। মই সৰু তেতিয়া, আচলতে মই তেতিয়া ডিগ্ৰী কমপ্লিটেই হোৱা নাই। চ' ময়ো দুখোচামান দিলোঁ, সিও মোক মাৰিলে, মাৰি পেলাই গলত ধৰি পেলাই মোক গটিয়াই পেলাই মাটিত বগৰাইছিলে। গোটেই ল'ৰা ছোৱালীয়ে আমাক দেখিছিলে। সেইখিনি কৰি সেই গাড়ীত উঠি পেলাই গুচি গ'ল। জুবিন দা শুই আছিলে। জুবিন দা উঠালৈকে আমি ৰখি তাতে কন্দা কটা হ'ল, গোটেই হাহাকাৰ হ'ল, দুপ চুপ পালোঁ, তেজ ওলাল। তাৰপিছত মিটিং এখন হ'ল, জুবিন দাক কোৱা গ'ল। তো দাদাই এটা কথা কৈছে, মই সিদ্ধাৰ্থক বুজাম, সেই ল'ৰাটো বৰ উৎপাত হৈছে তাৰ। আৰু সেই সময়ছোৱাত কিন্তু মই যিখিনি আমাৰ মিউজিচিয়ান আছিলে, প্ৰিয়াংকু দাই হওক, ঋষভ দাই হওক, তাহাঁতে কিন্তু বস্তুটো বুজি পাইছিলে। তাহাঁতে ঘটনা আছে যে একেবাৰে 19 চনৰ জুন মাহৰ কথা, এইটো জুন মাহৰ কথা। আৰু তেতিয়াৰ পৰা আমি 2-1.5 বছৰমান তাৰ লগত মোৰ মাতবোল নাই। কিন্তু ইমান দূৰ আপোনালোকক আজি খুব মানে দমত আৰু খুব সাহসত কৈছোঁ, সি এটা এনেকুৱা বেপাৰী যে জুবিন দাই যদি গম পায় যে দাদাই পাব লাগে 1 লাখ টকা, সি অলৰেডি মাৰ্কেটত লৈ আছে 3-4 লাখ টকা। আজি গাড়ীখনৰ নামত সি 2 লাখ টকাত গাড়ীখন 2,75,000 নে 2,20,000 টকাত পাজেৰ'খন বনাবলৈ দিছিলে। মালিকজনে নিজে কোৱা কথা, পাজেৰ'খনৰ বিল হৈছে 2.5 লাখ মান টকা, 2 লাখ কিবা এটা হৈছে তেনেকুৱা। সি বিল বনাবলৈ দিছে 7 লাখ টকাৰ। চ' তেনেকুৱা ধৰণৰ গাড়ীখন এতিয়াও গেৰেজত আছে। চ' তেনেকুৱা ধৰণৰ বহুত কলা অধ্যায় সিদ্ধাৰ্থ শৰ্মাই কৰি থৈ দিছে জুবিন দাৰ ক্ষেত্ৰত। আৰু দাদাই হয়তো গম পাইছিলোঁ, গম পায়ো হয়তো নেদেখা ভাৱ হৈ আছিল। ছাপ'জ এতিয়া দাদাই গম অলৰেডি পোৱাৰ পিছত যেন দাদাই বিচাৰিছিলে যে মোক তই হিচাপবোৰ দে, ক'ৰবাত নহয় ক'ৰবাত সেই হিচাপ দিব নোৱাৰাত আজি যেন আমি দাদাক হেৰুৱালোঁ। আজি যেন সেই সিদ্ধাৰ্থ শৰ্মাই ক'ৰবাত নহয় ক'ৰবাত গাফিলতি কৰিলে, ক'ৰবাত নহয় ক'ৰবাত দাদাক মানে সেই বঞ্চলে কাৰো লগত ভাল নহয়। মানুহ এজন যদি ওচৰ চাপিবলৈ যায়, জুবিন দাক যদি এনেকৈ চুবলৈ যায়, আমি অসমীয়া মানুহ, আৱেগ, জুবিন গাৰ্গ আমাৰ ভগৱান, সেই মানুহজনক যদি অকণমান হেঁচা মাৰি ধৰোঁ, সেই দায়িত্বটো কাৰ আছিলে? ছিকিউৰিটি গাৰ্ডৰ। কোনোদিন বড়োদা, দৈমাৰীদা গোটেইকেইজন আছে, কাকো গলত ধৰি পেলাই দলিয়াই দিয়া নাই আজিলৈকে। কিন্তু সিদ্ধাৰ্থে সদায় মাৰাৰ এটিটিউডত আহে। শেখৰ দাৰ কথাটোতো মিহি গুণ্ডাহী এটা, গালি ওলাই মুখেৰে, সি তাকো জানিবলৈ বাকী নাই, তাৰ বদনাম ঢেৰ, ল'ৰাৰ পৰা ছোৱালীৰ পৰা গোটেইখিনিয়ে কয়। কিন্তু আজি তাৰ যিটো স্থিতি দেখিলোঁ, এই মাইক্ৰফোনটোৰ পৰা এই 2জনমান ভাল মানুহ ওচৰত অহাৰ লগে লগে আঁতৰাই দিয়াৰ পৰা, জুবিন দাৰ লগত অশ্লীল ভাষাৰে ধেমালি কৰি দাদাক বেছি আপোনতা দেখুওৱাৰ পৰা, চ' সেই মানুহজন আছিলে কি সাপ পুহি আছিলে গাখীৰ খুৱাই